মূল কাৰণ হৈছে এইখিনি চাব পাৰে। মানে নদীটো ইফালৰ পৰা আমাৰ চিধা হয়, কিন্তু এই শিলখিনি থকাৰ ফলত আমাৰ ইয়াত কি নহয়, বানপানী নহয় কেতিয়াও। এষাৰ কথা আছে, শেষৰ অন্তত নতুনৰ আৰম্ভণি হয়। সেইদিনা আছিল 2025 চন আৰু আজি 2026 চন। সকলোৰে জীৱনৰ এটি এটি পৃষ্ঠা বছৰটোৰ লগত শেষ হ'ল। আজি শনিবাৰ, সপ্তাহটোৰ ব্যস্ততাখিনিৰ পৰা এই শনি আৰু দেওবাৰে মই আজৰি পাওঁ। সেয়েহে অলপ সময় উলিয়াই দিনটোৰ আৰম্ভণি এটি সুন্দৰ ঠাইৰ পৰা কৰিলোঁ। এই গছ, নদী এইবোৰ বাৰু কাৰ কাৰ প্ৰিয়? কিমান আৰু ব্যস্ততাৰ মাজত থাকিব, কেতিয়াবা এনেকৈ নিজৰ মাজতো কেতিয়াবা এনেকৈ সময় দিব লাগে, নিজক কেতিয়াবা টাইম দিব লাগে, এনেকৈ কেতিয়াবা ওলাই আহিবচোন। মোৰ বাৰু বহুত প্ৰিয়। আছে আগত চাব পাৰে, এইখিনি শিল আমাৰ শুৱালকুছিত যে বানপানী নহয়, মূল কাৰণ হৈছে এইখিনি চাব পাৰে। মানে নদীটো ইফালৰ পৰা আমাৰ চিধা হয়, কিন্তু এই শিলখিনি থকাৰ ফলত আমাৰ ইয়াত কি নহয়, বানপানী নহয় কেতিয়াও। ব্যস্ততাখিনিৰ মাজত থাকি আমি কেতিয়াবা নিজকো পাহৰি যাওঁ। এনেকৈ আহিবচোন ওলাই, য'ত থাকিব অকল আপুনি আৰু আপোনাৰ ভাৱনাবোৰ। এতিয়া শেষ, আকৌ আৰম্ভণি হোৱাৰ প্ৰতিশ্ৰুতিৰে আহিছোঁ।